So hello everyone. I am your mathematics teacher Elmina. Welcome to Almift Smart Learning. So আমি পঢ়ি আছিলো ক্লাস 10 or Polynomials. আজি আমাৰ lecture number 4 আমি পঢ়ি আছিলো 2.3 2.2 কিছুমান homework আছিল তো আজি আমি homeworkৰ পৰা start কৰো okay তো homework আছিল page number আমাৰ কিমান page number 59 exercise 2.2 ये हमार होमवर्क আছিল एकर 6 3x স্কয়ার - x - 4 তো কি আছিল যে তলৰ দ্বিঘাত বহুপদবোৰৰ শূন্য উলিয়াও আৰু শূন্যবোৰ আৰু সহগবোৰৰ মাজৰ সম্পৰ্ক উলিয়াব লাগে তে আমি শূন্য কেনেকৈ উলিয়াম আমি কি জানো a আৰু c পূৰণ কৰিব লাগে 3 * 4 কিমান 12 এতিয়া 12ক এনেদৰে ভাঙিব লাগে যাতে আমি ভাঙি চৌমাৰ কৰি এক এটা উলিয়াব পাৰো কাৰণ ইয়াত এক আছে এতিয়া 12ক আমি কেনেদৰে ভাঙিব পাৰিম 12ক আমি 3 ৰে ভাঙিব পাৰিম 3 4 * 12 4 ৰ পৰা 3 গলে 1 হৈ যায় আমি ডাইৰেক্ট উলিয়াই দিব পাৰিছো 3x স্কয়ার - 4 ৰ পৰা 3 গলে 1 x - 4 Why are you calling them? ওকে আমি এইখিনি কৰিলো ভাঙি এতিয়া এইটো বহলাই লিখিম 3x স্কয়ার মাইনাসৰ লগত 4 পূৰণ হ'ব কি হ'ব -4 এই -4 ৰ লগত x পূৰণ হ'ব কি হ'ব -4x এতিয়া এই মাইনাসৰ লগত এই মাইনাস পূৰণ হ'ব মাইনাসে মাইনাসে কি হৈ যায় প্লাস আৰু 3 ৰ লগত x পূৰণ হৈ কি হ'ব 3x আৰু -4 হল বুজি পাইছা তে কৰিম ইয়াৰ পৰা কি কমন আনিব পাৰিম 3 আছে 4 আছে ইয়াৰ মাজত আমাৰ সাধাৰণ উৎপাদক একো নাই সেই কাৰণে কমন ফেক্টৰ একো নাই আমি ইয়াৰ পৰা একো কমন আনিব নোৱাৰিম কিন্তু x এটা কমন আনিব পাৰিম ইয়াৰ পৰা x এটা কমন লহিলে আমাৰ কি হৈ যাব ভিতৰত থাকি যাব 3x আৰু -4 সেম এই দৰে ইয়াৰ পৰা এক এটা কমন আনিম আমি কাৰণ 3x - 4 লাগে আমাৰ 3x - 4 আছে যদি সেম আমি প্লাসৰ কমন আনো যদি যেনেকৈ থাকে সেম তেনেকৈ থাকি যাব আৰু মাইনাসৰ কমন আনিলে আমাৰ চেঞ্জ হ'ব চিন গিটা চেঞ্জ হ'ব কাৰণ মাইনাসে মাইনাসে প্লাস হয় প্লাসে প্লাসে মাইনাস হয় কাৰণ প্লাসে প্লাসে প্লাস প্লাসে মাইনাসে মাইনাস মাইনাসে প্লাসে মাইনাস আৰু মাইনাসে মাইনাসে প্লাস এইটা পূৰণ হলে এনেকুৱা হয় সো যেতিয়া আমি প্লাস কমন আনিম আমাৰ একো না থাকে প্লাস যেনেকুৱা থাকে এজ ইট ইজ সেম তেনেকৈ থাকি যাব ইয়া 3x আৰু -4 ভিতৰত থাকি যাব হল এতিয়া আমি কি কৰিম এই দুটা কমন আনি লিখি দিম 3x - 4 এটো যোগ এটো হৈ আছে ইয়াৰ পৰা আমি এটো কমন আনি কৈছো আৰু বাকি ৰৈ গল কিমান আমাৰ x + 1 ইয়াৰ পৰা আমি x ৰ মান উলিয়াব পাৰিম 3x - 4 = 0 আৰু x + 1 = 0 তেনেহলে ইয়াৰ পৰা আমাৰ x ৰ মান কিমান ওলাব x = -1 আৰু এফালে আমাৰ x ৰ মান ওলাব 4 হেফালে গুছি গলে কি হৈ যাব +4 আৰু 3 পূৰণ হৈ আছে হেফালে গুছি গলে কি হৈ যাব হৰণ তেনেহলে এটো আমাৰ আলফাৰ মান ওলাল 4/3 আৰু বিটাৰ মান ওলাল আমাৰ -1 এতিয়া আমাৰ শূন্য আৰু সহগবোৰৰ মাজৰ সম্পৰ্ক দেখুৱাব লাগে শূন্য আৰু সহগবোৰৰ মাজৰ সম্পৰ্ক কি we know that alpha plus beta is equal to -b/a তেনেহলে আলফা আৰু বিটা আমাৰ কিমান ওলাইছে আলফাৰ মান ওলাইছে 4/3 আৰু বিটাৰ মান ওলাইছে আমাৰ -1 আৰু -b ৰ মান কিমান আছে আমাৰ ইয়াত b ৰ মান আমাৰ -1 আছে আৰু এৰ মান আমাৰ কিমান আছে 3 আছে হল কি হল তেনেহলে আমি কি কৰিম এতিয়া ইয়াৰ পৰা 3 এটা কম এলসিএম ললে কি হ'ব ইয়াত ওপৰত 4 থাকি যাব আৰু তলত কি হ'ব প্লাসে মাইনাসে মাইনাস ইয়াৰ তলত এক এটা থাকে আমি জানো না জানো একৰ লগত 3 পূৰণ কৰিলে কি একৰ লগত কিমান পূৰণ কৰিলে 3 হ'ব 3 তেনেহলে 3 ৰ লগত এইটো 3 একক পূৰণ কৰিম 3 * 3 আৰু = মাইনাসে মাইনাসে কিমান +1/3 ইয়াত চোৱা 4 ৰ পৰা 3 গলে থাকিব 1 তলত 3 1/3 লেফট হেণ্ড সাইড = ৰাইট হেণ্ড সাইড হৈছে নহলে আমাৰ সম্পৰ্কটো প্ৰুফ হল সেম একেদৰে আমি জানো আলফা * বিটা = c/a এৰ মান আমাৰ কিমান 3 আৰু আলফা আৰু বিটাৰ মান কিমান ওলাইছে
4/3 into minusৰ 1 আৰু c মান আমাৰ কিমান আছে minusৰ 4 এতিয়া সোৱা পূৰণ হৈ আছে minusৰ 4 আৰু ওপৰত তলত 3 এফালে minusৰ 4 3 তেনেহলে লেফট হ্যান্ড সাইড ইকুৱেল টু ৰাইট হ্যান্ড সাইড প্ৰুফ হল হৈছে তেনেহলে শূন্য আৰু সহগবোৰৰ মাজৰ সম্পৰ্ক স্থাপন হল এতিয়া স্ক্ৰিনশ্বট মাৰি লোৱা আমি নেক্সটত যাও কোনেও নোট কৰিব নালাগে মই পিডিএফ এজ ইট ইজ এনেকৈ দি দিম যেনেকৈ লিখাইছো তেনেকৈ টেলিগ্ৰাম চেনেলত দি দিম টেলিগ্ৰাম চেনেলত জয়েন হৈ যাবা কাৰণ হোৱাটছআপ চেনেলত পিডিএফ সেন্ড কৰাৰ অপচন নাই সো টেলিগ্ৰাম চেনেলত মই পিডিএফ খিনি সেন্ড কৰি দিম তোমালোক জয়েন হৈ ল'বা এতিয়া আমাৰ নেক্সট হোমৱৰ্ক কি আছে দুইৰ ছয়টো আছে হোমৱৰ্ক 3x squared minus x plus 4 ৰবচোন কিবা গুন্ধাই আছে মই চাই লও কাৰেন্টৰ ওয়্যাৰ পৰি আছে তেনেকুৱা তে দুইৰ দুইটো আমাৰ কি আছে 3x squared minus x minus 4 সৰি এটা দুইৰ এইটো নাই আমাৰ দুইত আছে দুইৰ ছয়টো আছে আমাৰ 3x squared minus x minus 4 ইয়াত সৰি ইয়াৰ দুইৰ ছয়টো আছে আমাৰ 4 আৰু 1 ইয়াত কি দিছে তলৰ জোৰ কেইটাৰ সংখ্যা দুটা ক্ৰমে শূন্যবোৰৰ সমষ্টি এইটো শূন্যবোৰৰ সমষ্টি মানে প্লাস আৰু গুণফল হিচাপে ধৰি এইটো আলফা ইনটু বিটা হিচাপে ধৰি আমাক কি কৰিব দিছে প্ৰত্যেকৰ ক্ষেত্ৰত একোটা দ্বিঘাত বহুপদ নিৰ্ণয় কৰিব দিছে কি আমি দ্বিঘাত বহুপদ কেনেকৈ উলিয়াম সলিউশন লিখি লবা উই নো দ্যাট আমি কি জানো alpha plus beta is equal to minus b by n and alpha into beta is equal to c by a এতিয়া alpha আমাৰ কিমান দিছে alpha plus beta আমাৰ 4 দিছে আৰু minus b by a 4 কাম এনাদৰে লিখিব পাৰিম 4 minus 1 আৰু minus b by a তেনেহলে ইয়াৰ পৰা আমাৰ a ৰ মান কিমান ওলাল হেতকে a is equal to 1 আৰু b is equal to minus 4 ওলাইছে সেম এবিদৰে আলফা আৰু বিটা আমাক দিছে 1 আৰু c by a এটুক আমি 1 by 1 লিখিব পাৰিম c by a এটাকে আমাৰ a ৰ মান কিমান ওলাইছে 1 আৰু c ৰ মান 1 যেহেতু a ৰ মান দুইটাতে সেম আছে তেনেহলে আমাৰ ফাইনাল কনক্লুজনত a is equal to 1 b is equal to minus 4 আৰু c is equal to 1 ওলাইছে এতিয়া দ্বিঘাত সমীকৰণ আমি কেনেকৈ লিখো এটাকে দ্বিঘাত সমীকৰণটো হল লিখি লবা নেকে দ্বিঘাত সমীকৰণটো হল লিখি লবা আৰু আমি এনেকৈ লিখো ax square plus bx plus c এৰ মান আমাৰ কিমান ওলাইছে 1 x square b ৰ মান আমাৰ কিমান ওলাইছে প্লাস b ৰ মান ওলাইছে আমাৰ minus 4x আৰু c ৰ মান কিমান ওলাইছে 1 তেনেহলে ইয়াৰ পৰা আমাৰ দ্বিঘাত সমীকৰণটো কি হল x square minus 4x plus 1 হল স্ক্ৰিনশ্বটটো মাৰি লোৱা তিনিৰ চাৰিটো আমাৰ হোমৱৰ্ক আছিল 3/2 n - 2 আমাক ইয়াত কি দিছে তলৰ দ্বিঘাত বহুপদবোৰ নিৰ্ণয় কৰা যাৰ শূন্যকেইটা তলত দিয়া ধৰণৰ আগৰটোত আমাক কি দিছিল শূন্যকেইটাৰ যোগফল আৰু পূৰণফল এতিয়া কিন্তু আমাক শূন্য দুটা ডাইৰেক্ট দি দিছে মানে এটো আলফা আছে আমাৰ এটো বিটা আছে এতিয়া আমাক দ্বিঘাত সমীকৰণটো উলিয়াব দিছে আমি কি জানো উই নো that alpha plus beta is equal to minus b by a ইয়াত alpha মান কিমান আমাৰ 3/2 plus beta মান কিমান আমাৰ minus 2 is equal to minus b by a ইয়াৰ পৰা আমি কি কৰিম 3/2 plus a minus a minus 2 is equal to minus b by a তেনেহলে ইয়াৰ পৰা আমি লসাগু লম লৈ দুইটো আনি লম এফালে ওপৰত 3 হ'ব আৰু এফালে তলত এটা যেহেতু 1 আছে আমি জানো 1 ৰ পৰা 1 দুগুণ 2 2 2 গুণ 4 পূৰণ কৰি লম আৰু এফালে minus b by a minus 4 ৰ পৰা 3 গুচি গলে আমাৰ কিমান হ'ব minus 1/2 আৰু minus b by a এটাকে আমাৰ a ৰ মান কিমান ওলাইছে 2 আৰু b ৰ মান আমাৰ minus 1
ওলাইছে মাইনাস মাইনাস কাটা যাব সেম এনেদৰে এন্ড আলফা ইনটু বিটা ইজ ইকুৱেল টু সি বাই এ এটো আমি জানো তে আলফাৰ মান আমাৰ কিমান আলফাৰ মান আমাৰ হল 3/2 আৰু ইনটু বিটাৰ মান হল 2 ইজ ইকুৱেল টু সি বাই এ এটো 3/2 ইনটু -2 যেহেতু পূৰণ হৈ আছে আমি কি কৰিম এটো 2 কাটিলে -1 হৈ যাব তেনেহলে 3 ইনটু -1 ক পূৰণ কৰিলে আমাৰ কিমান হ'ব -3 আৰু তলত 1 এটা আহিব এতিয়া ইয়াৰ পৰা আমাৰ 1 ৰ মান কিমান এৰ মান কিমান ওলাইছে 1 আৰু c ৰ মান -3 এটা সমীকৰণতে এৰ মান দুবাৰ বেলেগ বেলেগ হ'ব নোৱাৰে যেহেতু ইয়াত 2 হৈছে ইয়াত 1 হৈছে আমি এৰ মান চেম কৰিব লাগে আমি কি জানো যে ভগ্নাংশৰ ওপৰে তলে চেম সংখ্যাৰে পূৰণ বা হৰণ কৰিলে ভগ্নাংশৰ মানৰ কোনো পৰিৱৰ্তন নহয় চেম সেইদৰে ইয়াত আমি কি কৰিম 2 এৰে যেতিয়া ওপৰে তলে পূৰণ কৰি দিম ভগ্নাংশৰ মানৰ পৰিৱৰ্তন নহয় তেনেহলে ইয়াত এৰ মান 2 হৈ গল আৰু c ৰ মান কিমান হল -6 এটাকে আমাৰ ফাইনালি কিমান ওলাল এটাকে a is equal to 2 b is equal to 1 and c is equal to -6 এটাকে দ্বিঘাত সমীকৰণটো হল আমি কেনেকৈ লিখো ax square plus bx plus c এনেদৰে লিখো নে নিলিখো এনেদৰে লিখিলে কি হয় আমাৰ a মান কিমান ওলাইছে 2x square plus b মান কিমান ওলাইছে আমাৰ 1x আৰু c মান কিমান ওলাইছে -6 এতিয়া আমি কি কৰিম 2x square plus x plus -6 এটো আমাৰ উলিয়াবলগীয়া দ্বিঘাত সমীকৰণটো ওলালে স্ক্ৰিনশ্বট এটা মাৰিলো আৰু নামাৰিলে নাই মই পিডিএফ দি দিম টেলিগ্ৰাম চেনেলত কাৰণ হোৱাটসঅ্যাপ চেনেলত আমাৰ পিডিএফ সেন্ড নহয় এতিয়া মুছি লও এতিয়া আমি যাম 2.3 আৰু মই কালি সাজেশন এটা খুজিছিলো যে তোমালোকক লেকচাৰটো মই কি কৰিম যে লেকচাৰটো 1 ঘণ্টাকে ডেইলি দিম নে হেৰি কৰিম একেলগে ওয়ান শৰ্টত দি দিম এটা চেপ্টাৰ এদিনত শেষ কৰাই দিম 2 ঘণ্টা 3 ঘণ্টা যিমানেই হয় পিছত এজন ষ্টুডেন্টে মোক ৰিপ্লাই দিছে যে নালাগে বুলি যে 1 ঘণ্টাকে দিব তোমালোকৰ সাজেশন দিবাচোন কেনেকৈ তোমালোকৰ সুবিধা হয় এতিয়া আমাৰ 2.3 গুছি গলো আমি পেজ নাম্বাৰ আমাৰ 63 পেজ নাম্বাৰ আমাৰ কিমান 63 পেজ নাম্বাৰ 63 2.3 ৰ 1 নম্বৰটো আমি কৰিছিলো আজি 1 ৰ আমাৰ 2 নম্বৰটো 1 ৰ 2 নম্বৰটো আমাক দিয়া আছে px is equal to x to the power 4 minus 3 x square plus 4x plus 5 আৰু আমাৰ gx দিয়া আছে x square plus 1 minus x আমাক কি কৈছে যে তলৰ px বহুপদটোক gx বহুপদটোৰে হৰণ কৰা আৰু প্ৰতিটোৰ ক্ষেত্ৰত ভাগফল আৰু ভাগশেষ নিৰ্ণয় কৰা প্ৰতিটোৰ ক্ষেত্ৰত ভাগফল আৰু ভাগশেষ নিৰ্ণয় কৰিব দিছে আমাক px ক কি কৰিব দিছে px ক আমাৰ gx ৰে হৰণ কৰিব দিছে তেনেহলে আমি px ক যেতিয়া gx ৰে হৰণ কৰিম কি হ'ল x to the power 4 minus plus 4x plus 5 এইখিনি কৰাৰ আগত এটা কথা জানি লোৱা যেতিয়া আমি প্লাসে প্লাসে পূৰণ কৰো প্লাস হয় মাইনাসে মাইনাসে পূৰণ কৰো প্লাস হয় মাইনাস প্লাসে পূৰণ কৰো মাইনাস হয় আৰু প্লাসে মাইনাসে পূৰণ কৰো যেতিয়া আমাৰ মাইনাস হয় আৰু এটা কথা আমি x to the power 2 into x to the power 5 যেতিয়া কৰো আমাৰ x ৰ পাৱাৰ খিনি যেতিয়া পূৰণ কৰো তেতিয়া x ৰ পাৱাৰ খিনি আমাৰ যোগ হৈ যায় হল এইখিনি মনত ৰব এতিয়া পৰা এইখিনি মনত ৰাখিলে হ'ব এতিয়া আমি এটুক হৰণ কৰিম এটুক হৰণ কৰিলে আমি কিহেৰে হৰণ কৰিম gx ৰে x square plus 1 minus x এতিয়া আমাৰ x ৰ লগত কিমান পূৰণ কৰিলে x to the power 4 পাম আমি কি জানো পাৱাৰ খিনি যোগ হয় তেনেহলে ইয়াত 2 আছে ইয়াত পাৱাৰ খিনি কি হয় যোগ হয় তেনেহলে ইয়াত 7 হৈ গৈছে তেনেহলে x square ৰ লগত কিমান পূৰণ কৰিলে আমি x to the power 4 পাম ডেফিনেটলি x square কাৰণ পাৱাৰ দুটা আমাৰ কি হ'ব যোগ হ'ব তেনেহলে 2 2 কিমান হৈ যাব 4 আমাৰ x to the power 4 a x square to মানে এই গুটেটো gx ৰ লগত পূৰণ হৈছে তেনেহলে সেম আমি কি কৰিব লাগিব এই গিটাৰ লগতো পূৰণ কৰিব লাগিব 1 ৰ লগত x square পূৰণ কৰিলে আমাৰ কিমান হ'ব প্লাসৰ x square আৰু minus x ৰ লগত x square পূৰণ কৰিলে কি হ'ব আমি কি জানো যে পাৱাৰ খিনি যোগ হয় ইয়াত পাৱাৰ 1 আছে ইয়াত পাৱাৰ কি আছে 2 আছে তেনেহলে আমাৰ কি হ'ব
মাইনাছৰ x কিউব যেহেতু ইয়াত মাইনাছৰ x কিউবৰ একো নাই সেইকাৰণে আমি এটো এক্সট্ৰাকে পাতিছো এতিয়া কি জানো আমি যে হৰণ কৰি আমি কি কৰো ধৰা 10ক 5 ৰে হৰণ কৰো কি কৰো 5 দুগুণ 10 তেনেহলে আমি এখিনি কি কৰো 10ৰ পৰা 10ক বিয়োগ কৰো সেম এইদৰে ইয়াত বিয়োগ কৰিম কাৰণ বিয়োগ কৰিলে কি হৈ যাব এইটোত প্লাসৰ চিন আছে প্লাসে মাইনাসে মাইনাস প্লাসে মাইনাসে মাইনাস আৰু মাইনাসে মাইনাসে প্লাস সেম এইদৰে মানে মাইনাস কৰিলে আমি চিন গিটা অনলি উল্টা হৈ গৈ থাকিব যদি প্লাসৰ থাকে মাইনাসত লিখি দিবা আৰু মাইনাসৰ থাকে প্লাসত লিখি দিবা সেম এইদৰে কি হ'ব আমি এখিনি কৰিম চিনটো নিজে নিজে উল্টিয়াই লবা হ্যাঁ এনেকে হলটো বুজি পাইছা এটো মাইনাসৰ আছে এটো প্লাসৰ আছে মোৰ তাত 2 টকা আছিল 2 টকা খাই দিলু কিমান টকা থাকিব না থাকে 0 টকা থাকিব সেম এইদৰে এটো মাইনাসৰ হৈ যাব মাইনাসৰ হৈ গলে মাইনাসৰ 3x² আৰু মাইনাসৰ 1x² কিমান হ'ব মাইনাসৰ 4x² আৰু বাকিটো তলত আমি আহিব ওপৰটো একো নহয় কাৰণ ওপৰটো আমি বিয়োগ নকৰো তলৰটোহে বিয়োগ কৰিম আৰু এটো মাইনাসৰ আছে প্লাসৰ হৈ যাব প্লাসৰ x³ সেম এনেদৰে এতিয়া আমি চাম যে x² ৰ লগত কিমান পূৰণ কৰিলে আমি x³ পাম আমি কি জানো x² ৰ লগত প্লাসৰ x পূৰণ কৰিলে আমি x³ পাই যাম কাৰণ পাৱাৰ গিটা কি হয় যোগ হয় তেনেহলে x² ৰ লগত x পূৰণ কৰিলে কি হৈ যাব আমাৰ x³ আৰু এটো +1 ৰ লগত x পূৰণ কৰিলে কি হৈ যাব +x আৰু -x ৰ লগত +x পূৰণ কৰিলে কি হৈ যাব -x² হল এটো মাইনাসৰ হৈ যাব এটো মাইনাসৰ হৈ যাব এটো আমাৰ প্লাসৰ হৈ যাব এটো ক্যান্সেল যাব আৰু এটো প্লাসৰ আছে এটো মাইনাসৰ আছে কি হ'ব ডাঙৰটোৰ পৰা সৰুটো বিয়োগ হ'ব আৰু ডাঙৰটোৰ আগৰ চিনটো বহি যাব তে মেনদৰে এটো প্লাসৰ আছে এটো মাইনাসৰ আছে 4x ৰ পৰা x গুছি গলে কি হ'ব প্লাসৰ 3x + 5 হল নামি আহিল এতিয়া আমি x² ৰ লগত কিমান পূৰণ কৰিলে যে মাইনাসৰ 3x পাম এটো প্লাসৰ আছে আৰু আমি কি কৰিলে পাম মাইনাসৰ পাব লাগে প্লাসৰ লগত আমি মাইনাস কৰিলেহে মাইনাস পাম এটো প্লাসৰ আছে আমি মাইনাস কৰিব লাগিব এটো প্লাসৰ আছে তেনেহলে মাইনাসৰ 3 পূৰণ কৰিম মাইনাসৰ 3 পূৰণ কৰিলে কি হৈ যাব মাইনাসৰ 3x² আৰু +1 ৰ লগত 3 পূৰণ কৰিলে কি হ'ব -3 আৰু -3 ৰ লগত -x পূৰণ কৰিলে প্লাসে মাইনাসে সৰি প্লাসে প্লাসে মাইনাসে মাইনাসে প্লাস কি হৈ যাব 3x তেনেহলে এটো কি হ'ব এটো প্লাসৰ হৈ যাব এটো মাইনাসৰ হৈ যাব এটো প্লাসৰ হৈ যাব এটো ক্যান্সেল যাব এটো ক্যান্সেল হৈ যাব আৰু এটো 5 ৰ পৰা 5 এ 3 কিমান হৈ যাব 8 তেনেহলে আমাৰ ভাগফল কিমান ওলাইছে ভাগফল = আমাৰ কিমান ওলাইছে x² + x - 3 আৰু ভাগশেষ কিমান ওলাইছে আমাৰ ভাগশেষ = 8 পাতি লোৱা না পাতিলে স্ক্ৰিনশ্বট বা মই pdf দি দিম এতিয়া আমি কি যাম তিনিত যাম পাতি লোৱাচোন আমি এতিয়া কি কৰিম একৰ তিনিটো কৰিম একৰ তিনিটো আমাৰ কি আছে একৰ তিনি আমাৰ px দিছে x⁴ - 5x + 6 আৰু gx দিছে 2 - x²। এতিয়া আমি চাম মাইনাসৰ x² ৰ লগত কিমান পূৰণ কৰিলে x⁴ পাম আমি কি পাইছিলো মাইনাসে মাইনাসে কি হয় প্লাস প্লাসে প্লাসে প্লাস প্লাসে মাইনাসে মাইনাস প্লাসে মাইনাসে মাইনাস এখিনি মনত ৰাখি লবা তেনেহলে আমাৰ মাইনাস আছে আৰু প্লাসৰ হ'ব লাগিলে কি হ'ব মাইনাসে মাইনাসে প্লাস হ'ব তেনেহলে মাইনাসৰ x² পাৱাৰখিনি কি হয় যোগ হয় তেনেহলে 2 2 কিমান হৈ যাব 4x⁴ আৰু -x² ৰ লগত যদি আমি 2 পূৰণ কৰিম কি হ'ব মাইনাসৰ 2x² ইয়াত x² ৰ একো নাই কাৰণ আমি এক্সট্ৰাকে পাতিছো তেনেহলে এটো মাইনাসৰ হৈ যাব এটো প্লাসৰ হৈ যাব এটো ক্যান্সেল যাব আৰু ওপৰখিনি সেম নামি আহিব এটো প্লাসৰ 2x² নামি আহিব তে কি কৰিম
x স্কয়াৰৰ লগত কিমান পূৰণ কৰিলে আমি 2x স্কয়াৰ পাম ইয়াত মাইনাসৰ আছে তেনেহলে ইয়াত মাইনাসৰ 2 যেতিয়া দিম আমি মাইনাসে মাইনাসে প্লাস 2x স্কয়াৰ হৈ যাব আৰু এই মাইনাসৰ 2 লগত 2 পূৰণ কৰিলে কি হ'ব মাইনাসৰ প্লাস মাইনাসে মাইনাসে প্লাস মাইনাসে মাইনাস 2 দুগুণ 4 হৈ যাব এতিয়া কি কৰিব এটো চেঞ্জ কৰি দিম এটো চেঞ্জ কৰি দিম এটা প্লাসৰ এটা মাইনাসৰ আমাৰ কাটা কাটি যাব আৰু 6 ৰ লগত 4 যোগ হলে আমাৰ কিমান হ'ব 10 আৰু মাইনাসৰ 5x হল ইয়াত x স্কয়াৰ আছে ইয়াত x আছে আমাৰ আগত আৰু কৰিব নালাগে তেনেহলে আমাৰ ভাগফল কিমান হল ভাগফল ইজ ইকুৱেল টু আমাৰ -x স্কয়াৰ -2 আৰু ভাগশেষ ইজ ইকুৱেল টু মাইনাসৰ 5x 10 স্ক্ৰিনশ্বট মাৰি লোৱা নেক্সটত যাও আমি তো আমাৰ একৰ চাৰিটো আমাৰ কি আছে একৰ চাৰিত আমাৰ px কিমান দিছে একৰ চাৰিত আমাৰ px দিছে 2x to the power 4 plus 3x cube minus 2x square minus 9x minus 12 আৰু আমাৰ gx কিমান দিছে x square minus 3 আমি কি কৰিব লাগে x স্কয়াৰৰ লগত কিমান পূৰণ কৰিলে আমি 2x to the power 4 পাম আমি জানো পাৱাৰ গিটা যোগ হয় ইয়াত 2 আছে 2 ৰ লগত 2 কৰিলে 4 হৈ যাব তেনেহলে আমাৰ কি হ'ব 2x to the power 4 আৰু -3 ৰ লগত 2x স্কয়াৰ পূৰণ কৰিলে কি হ'ব 3 দুগুণ 6 আৰু x স্কয়াৰ মাইনাসৰ 6x স্কয়াৰ হল এটো কি হৈ যাব মাইনাসৰ আৰু এটো প্লাসৰ এইটো কেনসেল যাব আৰু এখিনি আমাৰ এজ ইট ইজ নামি আহিব এটো মাইনাসৰ আছে এটো প্লাসৰ আছে 6 ৰ পৰা 2 গলে আমাৰ কিমান হ'ব 4x স্কয়াৰ আৰু মাইনাসৰ 9x প্লাস 12 নামি আহিব প্লাস 12 নে মাইনাস 12 ৰবা 1 মিনিট চাইলো মাইনাসৰ 12 নামি আহিল এতিয়া আমি কি কৰিব লাগে যে আমি x স্কয়াৰৰ লগত কিমান পূৰণ কৰিলে 3x কিউব পাম স্কয়াৰ আছে যদি ডেফিনেটলি আমাৰ x এটা লাগিব x এটা লাগিলে কি হ'ব আমাৰ ইয়াত আৰু 3 এটা লাগিব তেনেহলে প্লাসৰ 3x কিউব হৈ গল 3x কিউব ইটো সো মাইনাসৰ লগত 3x পূৰণ কৰিলে 3 3 গুণ কিমান 9 আৰু ইয়াত x মানে মাইনাসৰ 9x ইটো সো সিম্পলি টু প্লাসৰ আছে মাইনাসৰ হৈ যাব ইটো মাইনাসৰ আছে প্লাসৰ হৈ যাব ইটো ইটো আমাৰ কেনসেল যাব ইটো কেনসেল যাব আৰু বাকিখিনি আমাৰ তলত নামি আহিব এতিয়া সো x স্কয়াৰ লগত কিমান পূৰণ কৰিলে আমি 4x স্কয়াৰ পাম x স্কয়াৰ লগত কিমান পূৰণ কৰিলে আমি 4x স্কয়াৰ পাম ডেফিনেটলি x স্কয়াৰ লগত আমি অনলি যেতিয়া 4 পূৰণ কৰিম তেতিয়া কি হৈ যাব প্লাসৰ 4x স্কয়াৰ আৰু 3 গুণ কিমান 12 হল তেনেহলে আমাৰ ভাগফল কিমান ওলাইছে ভাগফল আমাৰ কিমান ওলাব ভাগফল ইজ ইকুৱেল টু আমাৰ 2x স্কয়াৰ প্লাস 3x প্লাস 4 আৰু ভাগশেষ কিমান ওলাইছে ভাগশেষ ইজ ইকুৱেল টু আমাৰ 0 হল পাতি লোৱা ৰেড পেনৰ খিনি ধৰা গৈছে নে ধৰা যোৱা নাই ধৰা গৈছে কমকে মানে ব্লেকটো ইউজ কৰিব লাগিব ন চাৰি গল এতিয়া আমাৰ একৰ কি আহিব একৰ আমাৰ আহিব 5 একৰ 5 টো আমাক কি দিছে একৰ 5 তোমাৰ px দিছে x to the power 6 plus 3x square plus 10 আৰু gx কিমান দিছে আমাৰ x cube plus 1 তো x কিউবৰ লগত আমি কিমান পূৰণ কৰিলে x to the power 6 পাম x কিউব কাৰণ পাৱাৰ গিটা যোগ হ'ব 3 3 কিমান 6 x to the power 6 আৰু প্লাস
1 ৰ লগত আমি x কিউব পূৰণ কৰিলে কি হ'ব x ৰ লগত যি একৰ লগত যি সংখ্যাই পূৰণ কৰো আমাৰ সেম হেইটো আহি যায় হল কি কৰিম এটো মাইনাসৰ হৈ যাব এটো মাইনাসৰ হ'ব এটো এটা প্লাসৰ এটা মাইনাসৰ আমাৰ কাটাকাটি যাব আৰু সেম এজ ইট ইজ নামি আহিব এটো মাইনাসৰ x কিউব তে x কিউবৰ লগত কিমান পূৰণ কৰিলে আমি মাইনাসৰ x কিউব পাম x কিউবৰ লগত -1 পূৰণ কৰিলে কাৰণ প্লাস মাইনাসে কি হয় মাইনাসৰ x কিউব আৰু প্লাস মাইনাসে কিমান হৈ যাব মাইনাসৰ 1 এটো প্লাসৰ হৈ যাব এটো প্লাসৰ হৈ যাব এটো ক্যান্সেল যাব আৰু আমাৰ প্লাসৰ 10 প্লাসৰ 1 এ প্লাসৰ 11 হৈ যাব আৰু 3x² নামি আহি যাব ইয়াত পাৱাৰ 3 আছে ইয়াত পাৱাৰ 2 আছে তেনেহলে আমাৰ আৰু আগত আগবাঢ়িব নালাগে তেকে ভাগফল আমাৰ কিমান হ'ল ভাগফল x³ - 1 আৰু ভাগশেষ আমাৰ কিমান হৈছে ভাগশেষ = 3x² + 11 ওকে লোৱা পাতিলা নাপাতিলে কি কৰিবা স্ক্ৰিনশ্বট মাৰি লোৱা x to the power 6 3x² plus 10 কমি x³ plus 1 এৰে কৰিম x³ plus 1 এৰে কৰিলে ভাগফলটো x² plus 5x minus 6 ভাগশেষ মাইনাসৰ 2 মোৰ কিয় ওলোৱা নাই কিবা ভুল কৰিছো নাই x to the power 6 plus 6 ৰবা plus 10 আৰু ইয়াত কি আছে x³ plus 1 x³ এ কি হৈ যাব x to the power 6 আৰু x³ ইয়াত আহি যাব প্লাসৰ নয়টো কেনসেল হ'ব 3x² আৰু প্লাসৰ 10 আৰু মাইনাসৰ x³ নামি হ'ব x³ ৰ লগত মাইনাসৰ 1 পূৰণ কৰিলে আমি কিমান হৈ যাব x³ এটো কেনসেল হ'ব আৰু -1 এটো আমি 11 হৈ যাব আৰু 3x² হৈ যাব মুক্ত এটো ওলাইতে নহলে ইয়াত উত্তৰ কি আছে 2.3 পাছৰ আনসাৰ ইয়াত দেখোন বেলেগ ওলাইছে Oh, yes. So, 62 আছে তিনি sorry. Plus 3x² plus 10. Plus 4 cube. আচ্ছা এক্সারসাইজ 2.3 আমাৰ 2.3 একৰ 5 নম্বৰৰ আনসাৰটো আমাৰ ওলাইছে ইমান আৰু ইমান কিন্তু আমাৰ কিতাবত আনসাৰটো দিয়া আছে যে আমাৰ হ'ব 2.3 5 নম্বৰটো 2x² plus 5x minus 6 এইটো আনসাৰ কিতাবৰ আনসাৰটো ভুল আছে মই চেক কৰিলো তথাপিও তোমালোকে চাবাচোন মোৰ ইয়াত কিবা ভুল হৈছে নাই ভুল হৈ যাব পাৰে একো ডাঙৰ কথা নহয় এতিয়া আমি নেক্সটত যাও আৰু মই আৰু এবাৰ ৰিচেক কৰি কালি কনফাৰ্ম দিদি মোৰ মতে আনসাৰ এটোৱে হ'ব লাগে আমি কি কৰিম একৰ 6টো কৰিম আমাৰ px = কিমান দিছে এই কোৱেশ্চনটো নামাটো তোমালোকে পাতি লবা ইয়াত আমাৰ px দিছে 2x to the power 5 minus 5x to the power 4 plus 7x³ plus 4x² minus 10x plus 11 এতিয়া আমি কিহেৰে কৰিম gx আমাৰ দিছে x³ plus 2 মই এবাৰ চাই লওঁ মই ভিডিওটো অন কৰিছো নে নাই কৰিছো আমি x³ plus 2 ৰে যেতিয়া
এইটোক হৰণ কৰিম x কিউবৰ লগত কিমান কৰিলে আমি x টু দি পাৱাৰ 5 পাম আমি কি জানো পাৱাৰ যোগ হয় 3 আছে যদি তেনেহলে আমাৰ পাৱাৰ কি লাগিব 2 2 এ 3 এ কিমান 5 আৰু 2 এর কারণে আমি 2 এটা পূরণ কৰিম 2x টু দি পাৱাৰ 5 আৰু প্লাসে কিমান হ'ব প্লাস 2 দুগুণ কিমান 4x স্কয়াৰ 4x স্কয়াৰ হল কি জানো এটো মাইনাস হ'ব মাইনাস হলে এটো মাইনাস হৈ যাব এটো প্লাস হলে এটো মাইনাস হ'ব এটো ক্যান্সেল যাব আৰু মাইনাসৰ 5x 7x কিউব আৰু 4 এটো ক্যান্সেল যাব আৰু মাইনাসৰ 10x 11 আমাৰ দামে আহিব এতিয়া আমি কি লাগে যে x কিউবৰ লগত কিমান কৰিলে 7x কিউব পাম x কিউবৰ লগত আমি 7 কৰিলে 7x কিউব পাই যাম আৰু মাইনাস প্লাসৰ 2 ৰ লগত প্লাসৰ 7 পূৰণ কৰিলে 7 দুগুণ কিমান হয় 14 হল এটো ক্যান্সেল যাব এটো প্লাসৰ আছে মাইনাসৰ হৈ যাব এটো মাইনাসৰ হৈ গৈছিল এটো মাইনাসৰ 5x তলত নামি আহিব আমাৰ সৰি মাইনাসৰ x টু দি পাৱাৰ 4 আমাৰ তলত নামি আহিব আৰু মাইনাসৰ 10x নামি আহিব আৰু মাইনাসৰ 3 নামি আহিব এতিয়া আমি x কিউবৰ লগত কিমান কৰিলে মাইনাসৰ 5x টু দি পাৱাৰ 4 পাম আমি কি জানো পাৱাৰ খিনি যোগ হয় মানে মাইনাসৰ 5 x ৰ লগত যেতিয়া আমি x কিউব কৰিম আমাৰ মাইনাসৰ x টু দি পাৱাৰ 5 ৰ x টু দি পাৱাৰ 4 হৈ যাব আৰু প্লাসে মাইনাসে কিমান হয় মাইনাসৰ 5 দুগুণ কিমান হয় 10x হয় না নহয় তে কি হ'ব আমাৰ এটো ক্যান্সেল যাব আৰু -3 নামি আহিব আৰু আমাৰ তেতেকে আমাৰ ভাগফল কিমান হ'ল তাকে ভাগফল ইজ ইকুৱেল টু আমাৰ 2x স্কয়াৰ প্লাস 7 প্লাস মাইনাসৰ 5x আৰু ভাগশেষ কিমান হৈছে ভাগশেষ ইজ ইকুৱেল টু আমাৰ কিমান হৈছে মাইনাসৰ 3 পাতি লোৱা মই 5 নম্বৰটো আৰু এবাৰ কনফাৰ্মেশন দিম তথাপি তোমালোকে এবাৰ চাবা আৰু মই আৰু এবাৰ চাম এতিয়া লেকচাৰৰ মাত্ৰত টাইম পাস কৰি আমাৰ লাভ নাই এতিয়া আমাৰ দিছে আমি এতিয়া দিম দ্বিতীয় বহুপদটো প্ৰথম বহুপদটোৰে হৰণ কৰি প্ৰথম বহুপদটো দ্বিতীয় বহুপদটোৰ এটা উৎপাদক হয় নে নহয় পৰীক্ষা কৰিম আমি উৎপাদক কাক কও ধৰা 12 ৰ উৎপাদক আমি কেনেকৈ উলিয়াম টু 12 কি সংখ্যাৰে পূৰণ কৰি আমি 12 পাব পাৰো সেইটো উৎপাদক কয় 1 12 গুণ 12 আকৌ 12ক আমি 3 4 গুণ 12 কও তেনেহলে 12 ৰ উৎপাদক 1 3 4 আৰু 12 এনেকুৱা সংখ্যা যিটোৰে হৰণ কৰিলে ভাগফলটো আমাৰ কি হয় শূন্য হয় ধৰা 12ক আমি 1 ৰে হৰণ কৰিলে কি হ'ব 1 1 গুণ 1 আৰু 2 নামি আহিব সেম 2 ৰে কৰিলে 1 2 গুণ 2 বাকি থাকিব কিমান শূন্য মানে ভাগশেষটো আমাৰ যেতিয়া শূন্য হ'ব তেতিয়া আমাৰ উৎপাদক কি হ'ব সেই সংখ্যাটোৰ উৎপাদক হ'ব তেনেহলে 3 ৰে কৰিলে 3 4 গুণ 12 ভাগশেষ কিমান হৈছে শূন্য বাকি কেইটাৰেও কৰিলে আমি শূন্য পাম মানে আমাৰ ভাগশেষ যেতিয়া শূন্য হৈ যাব তেতিয়া কি হৈ যাব 3 to 12 ৰ উৎপাদক হৈ যাব 1 to 12 ৰ উৎপাদক হৈ যাব সেম তেনেদৰে আমাক px to gx ৰ কেতিয়া উৎপাদক হ'ব বুলি সুধিছে তেনেহলে ডেফিনেটলি যেতিয়া শূন্য হ'ব তেতিয়া উৎপাদক হ'ব এতিয়া আমি কৰো ওকে এতিয়া আমি কি কৰিম 2 ৰ 1 2 আমাক দিছে দ্বিতীয় বহুপদটো প্ৰথম বহুপদটোৰে হৰণ কৰি আমি দেখুৱাব লাগে যে প্ৰথম বহুপদটো দ্বিতীয় বহুপদটোৰ এটা উৎপাদক হয় নে নহয় আমি কি শিকিছো এই মাত্ৰ উৎপাদক হবৰ কাৰণে কি হ'ব লাগিব আমাৰ ভাগশেষটো শূন্য হ'ব লাগিব এতিয়া আমাৰ প্ৰথম বহুপদটো আছে t স্কয়াৰ - 3 তে t স্কয়াৰৰ লগত আমি কিমান পূৰণ কৰিলে 2t টু দি পাৱাৰ 4 পাম ইয়াত 1 আছে 2 পূৰণ কৰিলে 2 আৰু কি জানো পাৱাৰটো আমাৰ এড হয় ইয়াত 2 আছে তেনেহলে কি হ'ব t স্কয়াৰ মানে 2t টু দি পাৱাৰ 4 আৰু মাইনাসে প্লাসে কিমান মাইনাস 3 দুগুণ 6t স্কয়াৰ মাইনাসৰ 6t স্কয়াৰ হল এতিয়া আমি কি কৰিম এটো মাইনাসৰ হৈ যাব এটো প্লাসৰ হৈ যাব এটো আমাৰ ক্যান্সেল যাব আৰু 3t কিউব আৰু প্লাসৰ 4t স্কয়াৰ দুটা সেম থাকিলে কি কৰো এটা প্লাসৰ এটা মাইনাসৰ সংখ্যা থাকিলে আমি ডাঙৰটোৰ পৰা সৰুটোক বিয়োগ কৰো আৰু ডাঙৰটোৰ আগত থকা চিহ্নটো আমি বহুৱাই দিও এজ ফৰ এক্সাম্পল +5 -
7 এটো আমি কি কৰিম ডাঙৰটোৰ পৰা সৰুটোক বিয়োগ কৰিম 7 ৰ পৰা 5 যাবগে থাকিব কিমান 2 আৰু ডাঙৰটোৰ আগত থকা চিহ্নটো বহুৱাই দিম সেম একেদৰে মাইনাসৰ 5 প্লাসৰ 7 কি কৰিম 7 ৰ পৰা 5 বিয়োগ কৰিম কিমান হ'ব 2 আৰু ডাঙৰটোৰ আগত থকা চিহ্নটো বহুৱাই দিম হল বুজি পাইছা তোমাৰ তাত 7 টকা আছিল 5 টকা খালা কিমান টকা থাকিল 2 টকা মই তোমাৰ তাত 7 টকা পাও তোমাৰ তাত 5 টকা আছিল 5 টকা তুমি মোক দি দিলা আৰু কিমান টকা পাম 2 টকা পাম এটো গ্ৰীন বুলি ভাবি লবা হল আৰু এইখিনি এজ ইট ইজ নমাই আনিম নমাই দিলে কি হ'ব t স্কয়াৰৰ লগত কিমান পূৰণ কৰিলে আমি 3t কিউব পাম প্লাসৰ 3t কৰিলে প্লাসৰ 3t কিউব প্লাস মাইনাসৰ কিমান হ'ব 3 3 গুণ 9t হল এইটো কেনসেল যাব আমাৰ এইটো কেনসেল যাব আৰু 4t স্কয়াৰ মাইনাসৰ 12 নামি আহিব এতিয়া t স্কয়াৰৰ লগত কিমান কৰিলে আমি 4 পাম t স্কয়াৰৰ লগত প্লাসৰ 4 কৰিলে আমি 4t স্কয়াৰ পাম আৰু প্লাস মাইনাসৰ 12 তেনেহলে আমাৰ ভাগশেষ কিমান ওলাইছে শূন্য ভাগশেষ যেতিয়া শূন্য হয় তেতিয়া আমাৰ কি হয় এটাকে উৎপাদক হয় হল ভাগশেষ শূন্য হলে আমাৰ উৎপাদকটো হয় আৰু ভাগশেষ যদি বেলেগ ওলাই তেতিয়া আমাৰ উৎপাদক নহব নেক্সটত যাও আমি আমাৰ নেক্সট দিছে যে 3x to the power 4 plus 5x cube minus 7x square plus 2x plus 2 আমাৰ x square plus 3x plus 1 এৰে কৰিব দিছে x square লগত কিমান পূৰণ কৰিলে আমি x to the power 4 পাম 3x square 3x to the power 4 আৰু 3 লগত 3 কৰিলে কিমান হ'ব 9 x square লগত 1 কৰিলে x ৰ কিউব মানে 3 3 গুণ 9 9 x কিউব আৰু প্লাস 1 ৰ লগত কৰিলে যি থাকে হেতুৱে হৈ যাব বিয়োগ কৰিব লাগে যেহেতু আমাৰ এটো কেনসেল যাব এটো মাইনাসৰ আছে এটো প্লাসৰ আছে এই মাত্ৰ যে শিকালো 5 আৰু 7 ৰ উদাহৰণটো হেতু তেয়া 9 ৰ পৰা 5 গলে আমাৰ কিমান থাকিব 4 আৰু ডাঙৰটোৰ আগত মাইনাস চিন আছে মাইনাস হৈ যাব তেয়া 7 ৰ পৰা 3 গলে কিমান হ'ব আমাৰ সৰি দুইটা মাইনাস আছে মানে যোগ কৰিম মাইনাসৰ 10x স্কয়াৰ যেনটো -5 -2 তেনেহলে কিমান হ'ব মই পাও তোমাৰ তাত 5 টকা আৰু এজনা পাই 2 টকা কিমান টকা পাই তোমাৰ তাত টোটাল 8 টকা পাই সেম তেনেদৰে এইটো -7 আৰু -3 কি হৈ যাব -10 স্কয়াৰ আৰু বাকিখিনি নামি আহিব এতিয়া x স্কয়াৰ লগত কিমান পূৰণ কৰিলে আমি মাইনাসৰ x কিউব পাম x স্কয়াৰ লগত x কৰিলে আমি x কিউব পাম আৰু মাইনাসৰ কাৰণে আমি -4 পূৰণ কৰি দিম মানে -4x কিউব প্লাসৰ 3 4 গুণ কিমান হয় প্লাস মাইনাসে -3 4 গুণ 12 x x কিমান হ'ব x স্কয়াৰ আৰু প্লাসৰ 1 ৰ লগত মাইনাসৰ 4x পূৰণ কৰিলে -4x এইটো কেনসেল যাব এইটো প্লাসৰ হৈ যাব এইটো প্লাসৰ হৈ যাব এটা প্লাসৰ এটা মাইনাসৰ হ'ব ডাঙৰটোৰ পৰা সৰুটোক বিয়োগ কৰিম ডাঙৰটোৰ আগত থকা চিহ্নটো বহুৱাই দিম তেনেহলে কি হ'ব প্লাসৰ 2x স্কয়াৰ আৰু ইয়াত প্লাসৰ 6x + 2 এতিয়া x স্কয়াৰ লগত কিমান কৰিলে তো x স্কয়াৰ পাম ডেফিনেটলি 2 প্লাস 2x স্কয়াৰ প্লাসে প্লাসে কিমান 6x আৰু 2 বাকি কিমান থাকিব শূন্য এটাকে ভাগ উৎপাদক হয় ইউ আৰ হিয়াৰ হল স্ক্রিনশট মাৰিলবা না মাৰিলে নাই মই টেলিগ্ৰামত pdf দি দিম তে আমি নেক্সটত যাও 3 নম্বৰত আমাৰ কিমান দিছে x to the power 5 minus x to the power 5 minus 4x cube plus x square plus 3x plus 1 ok আমাক কৰিব দিছে x cube minus 3x plus 1 এ উৎপাদক হয় নে নহয় দেখুৱাব দিছে আমি কি জানো উৎপাদক হ'ব হলে ভাগশেষ শূন্য হ'ব তে x কিউবৰ লগত কিমান কৰিলে x to the power 5 পাম পাৱাৰ যোগ হয় তেনেহলে আমি x স্কয়াৰ কৰিলে পাই যাম আৰু মাইনাস
3x ৰ লগত x স্কয়াৰ পূৰণ কৰিলে কি হ'ব 3x কিউব মাইনাসৰ 3x কিউব আৰু 1 ৰ লগত x স্কয়াৰ পূৰণ কৰিলে x স্কয়াৰ কি হ'ব তো মাইনাসৰ ইটো প্লাসৰ ইটো মাইনাসৰ হৈ যাব মাইনাস মাইনাস প্লাস মাইনাস কাটা যাব আৰু ইটো কি হৈ যাব প্লাসৰ 4 ৰ পৰা 3 গলে কিমান হয় 1x কিউব ডাঙৰটোৰ লগত কি চিন আছে মাইনাস চিন আৰু বাকি নমাই আনিম এতিয়া x কিউবৰ লগত কিমান কৰিলে মাইনাসৰ 1x কিউব পাম ডেফিনেটলি মাইনাসৰ 1 কৰিলে মাইনাসৰ 1x কিউব হৈ যাব আৰু মাইনাস মাইনাস কিমান হয় প্লাস প্লাসৰ 3x আৰু প্লাস মাইনাস কি হয় মাইনাসৰ 1 এইটো ইটোৰ লগত কেনসেল যাব এইটো ইটোৰ লগত কেনসেল যাব আৰু এইটো প্লাস 2 হৈ যাব তেনেহলে আমাৰ ভাগ শেষ কিমান ওলাইছে ভাগ শেষ যেহেতু আমাৰ 2 ওলাইছে তেনেহলে এইটো উৎপাদক কি হ'ব নহয় হল স্ক্রিনশট মাৰি লোৱা এতিয়া আমি যাম ডিলিট এতিয়া আমি এক্সারসাইজ 2.3 কিমানটো কৰিম 3 নম্বৰটো এই অংকটো ইম্পৰ্টেন্ট আছে ইম্পৰ্টেন্ট বুলি লিখি লোৱা এটো আমাক কি দিছে দুটা শূন্য দিছে √5/3 আৰু -√5/3 তেনেহলে এই px টো বাকি শূন্য কিটা উলিয়াব দিছে মোৰ px টো কি দিছে গিভেন মোৰ সলিউশন গিভেন আমাক দিয়া আছে কি px দিয়া আছে px = আমাক দিয়া আছে 3x to the power 4 plus 6x cube minus 2x square minus 10x minus or 5 আৰু n শূন্য দুটা দিয়া আছে 5/3 and minus or 5/3 তে আমি কি জানো তে ধৰা আমি যে দ্বিঘাত সমীকৰণটো এটা ভাঙো কি কৰো x + 1 ধৰা x - 2 পাও তেনেহলে ইয়াৰ পৰা আমি x ৰ মান কেনেকৈ উলিয়াও x - 1 আৰু ইফালে x = +2 কেনেকৈ কৰো এইটো শূন্যৰ লগত কৰো এইটো শূন্যৰ লগত কৰি এনেকৈ উলিয়াও তেনেহলে এইখিনি আমাক দিয়া আছে x ৰ মান দুবাৰ তেনেহলে এইটোৰ পৰা আমি এইটো লাইনত যাব পাৰিম পাৰিম কিয় নোৱাৰিম তেনেহলে এতিয়া কি ইয়াৰ পৰা আমি কি লিখিব পাৰিম x মাইনাস এটো প্লাসৰ আছে মাইনাসৰ হ'ব এটো সো এটো মাইনাসৰ আছে প্লাসৰ আছে এটো তেনেহলে এটো মাইনাসৰ আছে প্লাসৰ হ'ব আৰু প্লাসৰটো কি হয় মাইনাসৰ প্লাসৰটো কি হ'ব মাইনাসৰ 5/3 সেম এনেদৰে এটো কি লিখিব পাৰিম x + √5/3 এতিয়া আমি কি জানো এই দুটা পূৰণ হৈ থাকে এই দুটা পূৰণ হৈ থাকিলে নহলে ইয়াত আমি শূন্য লিখিব পাৰিম এই দুটা পূৰণ হৈ থাকিলে কি লিখিব পাৰিম আমি এটো a + b a - b আৰু a + b ফৰ্মুলাত যাব তেনেহলে আমি কি জানো a + b আৰু a - b ফৰ্মুলা a² - b² লিখিব পাৰো তেনেহলে এইটো স্কয়াৰ লগত কাটা যাব তেনেহলে আমাৰ এটা উৎপাদক কি ওলাব 5/3 এতেকে x² - 5/3 px ৰ এটা শূন্য হ'ব px ৰ এটা শূন্য হ'ব নে নহয় হ'ব এতিয়া আমি কি কৰিম যেহেতু উৎপাদক হয় এই উৎপাদকটোৰে px ক আমি হৰণ কৰিলে আমাৰ যি ভাগফল ওলাব সেই ভাগফলটোৱে আমাৰ হ'ব আৰু এটা শূন্য ওলোৱাৰ ৰাস্তা এতিয়া আমাৰ px সমান 3x to the power 4 plus 6x cube minus 2x square minus 10x minus 5 এটোক আমি কি কৰিব লাগে x square minus 5/3 ৰে হৰণ কৰিব লাগে x square ক আমি কি হেৰে কৰিলে 3x to the power 4 পাম x square ক 3x to the power x square ৰে কৰিলে আমি x to the power 4 পাম আৰু এইটোৰ লগত পূৰণ হৈ আছে যেহেতু মাইনাসৰ 5/3 লগত আমাৰ 3x square পূৰণ হৈ আছে 3 কেনসেল যাব আৰু মাইনাসৰ কি হ'ব মাইনাসৰ 5x square মাইনাসৰ 5x square বুজি পাইছা এইটো কেনসেল যাব আৰু আমাৰ এইটো সেম আমি আহিব এইটো মাইনাসৰ আছে প্লাসৰ হৈ যাব প্লাসৰ হৈ গলে কি হ'ব আমাৰ প্লাসৰ 3x square আৰু বাকিখিনি as it is আমি আহিব এতিয়া x square লগত কিমান কৰিলে আমি 6x কিউব পাম x square লগত আমি প্লাসৰ 6x কৰিলে প্লাসৰ 6x কিউব পাই যাম আৰু এটোৰ লগত 3 ৰ লগত 6 কাটা গলে কিমান হ'ব 2 5 দুগুণ কিমান হ'ব 10 সে মেনে ধৰিছো -5/3 into 6 3 ৰ লগত 2 যাবগে তেনেহলে কি যাব 10x মাইনাসৰ কি হ'ব মাইনাসৰ 10x হল
এইটো কেনসেল যাব আমাৰ বাকি নামি আহিব এইটো কেনসেল যাব আৰু এইটো নামি আহিব এতিয়া x স্কয়াৰ লগত কিমান কৰিলে আমি 3x স্কয়াৰ পাম x স্কয়াৰ লগত ডেফিনেটলি আমি প্লাসৰ 3 কৰিলে 3x স্কয়াৰ পাই যাম প্লাসৰ 3x স্কয়াৰ আৰু এইটো তিনি কাটা যাব আৰু মাইনাসৰ 5 আহিব তেনেহলে শূন্য আমাৰ কিমান বাকি শূন্য থাকিব তেনেহলে আৰু এটা উৎপাদক কি হল আমাৰ ভাগফলটো একে ভাগফল কিমান আছে 3x স্কয়াৰ প্লাস 6x প্লাস 3px ৰ আৰু এটা উৎপাদক হয় আনটো উৎপাদক হয় তেনেহলে এই উৎপাদকটোৰ পৰা এতিয়া আমি শূন্য দুটা উলিয়াম দ্বিঘাত সমীকৰণ আছে যেহেতু তেনেহলে আমাৰ কি হ'ব শূন্য দুটাই ওলাব 6x plus 3 is equal to 0 এতিয়া 3 গুণ কিমান হয় আমাৰ 9 নক এনেদৰে ভাঙিব লাগে যাতে আমি 6 পাই যাও কি হ'ব 3x স্কয়াৰ প্লাসৰ 3 plus 3x plus 3 is equal to 0 ইয়াৰ পৰা কি হৈ যাব আমাৰ 3x স্কয়াৰ plus 3x plus 3x plus 3 is equal to 0 ইয়াৰ পৰা আমি কি কৰিম 3x কমন আনিলে কি হৈ যাব ভিতৰত x plus 1 আৰু ইয়াৰ পৰা আমি যেতিয়া 1 কমন আনিম ভিতৰত কি থাকিব আমাৰ 3x plus 3 হল ইয়াৰ পৰা আমি x ৰ মান কি 3x plus 1 3x plus 1 3x কমন আনিলে ইফালে x থাকি যাব আৰু ইয়াত 1 থাকি যাব আৰু এইফালে 3 কমন আনিম সৰি এইফালে আমি কি আনিম 3 কমন আনিলে আমাৰ কি ৰৈ যাব ভিতৰত x প্লাসৰ 1 হল তে এইফালে আমাৰ x প্লাসৰ 1 ক আকৌ কমন আনিলো আৰু ভিতৰত থাকিল 3x প্লাসৰ 3 ইয়াৰ পৰা আমি x ৰ মান উলিয়াব লাগে ইয়াৰ পৰা আমি x ৰ মান উলিয়াব লাগে ইয়াৰ পৰা আমি শূন্য উলিয়াব লাগে তেনেহলে x plus 1 is equal to আমাৰ কিমান হ'ব শূন্য আৰু 3x plus 3 is equal to আমাৰ শূন্য ইয়াৰ পৰা x ৰ মান আমাৰ হ'ব প্লাসৰ এইফালে প্লাসৰ আছে সমানচিহ্নৰ সেইফালে গলে মাইনাসৰ 1 হ'ব আৰু ইয়াৰ পৰা 3x থাকি যাব আমাৰ আৰু প্লাসৰ 3 এইফালে গৈ কি হৈ যাব মাইনাসৰ 1 এইফালে x ৰ মান কি হৈ যাব -3/3 তেনেহলে 3 ক 3 ৰে কাটিলে এবাৰ তেনেহলে x ৰ মান কিমান হলাইছে 1 তেনেহলে এটা শূন্য মাইনাসৰ 1 আৰু এটা শূন্য মাইনাসৰ 1 হৈছে আৰু বাকি দুটা শূন্য কি আছে এই দুটা হেতকে আটাইবোৰ শূন্য হ'ব এতেকে লাষ্টত লিখিবা জাগা নাই কাৰণ ইয়াত লিখিছো আটাইবোৰ শূন্য হ'ব বা হল যে √5/3 মাইনাসৰ √5/3 মাইনাসৰ 1 and মাইনাসৰ 1 হল এটো ইম্পৰ্টেন্ট আছে লিখি লোৱা মই স্ক্ৰিনশ্বটটো মাৰি লও নেক্সটত লও স্ক্রিনশট মাৰিলা নে এতিয়া আমি 4টো স্টার্ট কৰো 4তে আমাক কি দিছে যে ইমান x³ - 3x² + x + 2 এটা বহুপদ যি x ৰে হৰণ কৰাত ভাগফল আমাৰ ইমান আৰু ভাগশেষ ইমান পোৱা গৈছে এতিয়া আমাক gx উলিয়াব দিছে তে সো আমাৰ কি ইমান কোৱেশ্চন নম্বৰ 4 সলিউশন কি আমি জানো যে we know that ভাজ্য is equal to ভাজক পূরণ ভাগ ফল যোগ ভাগ শেষ এখিনি আমি জানো না জানো তো আমি ক্লাস 1 2 পৰাই পঢ়ি আহি আছো এতিয়া এটুক আমি পলিনোমিয়ালছৰ ভাষাত ভাজকক লিখো px ভাজক আৰু ভাজকক লিখো gx আৰু ভাগফলক লিখো qx আৰু ভাগশেষক লিখো আমি
r x তেনেহলে আমাৰ px কিমান দি আছে আমাৰ px দিছে x cube minus 3x square plus x plus 2 আমাৰ gx উলিয়াব লাগে আৰু qx ৰ মান দিছে আমাক x minus 2 আৰু rx ৰ মান দিছে আমাক minus 2x plus 2 ইয়াৰ পৰা আমি gx উলিয়াই দিম পূৰণ হৰণ যোগ কৰি যি লাগে এটো কৰিম তেনেহলে এটো আমাৰ as it is থাকিল আৰু এইফালে gx থাকিল gx ৰ লগত এটো থাকি গল আৰু এটোৰ লগত কি কৰিম প্লাস মাইনাস কিমান হ'ব minus 2x plus plus 4 এতিয়া আমি কি কৰিব পাৰিম এই গুটেইটুক এফালে মাইনাস হৈ আছে আমি এফালে কি কৰিব পাৰিম প্লাসৰ কৰি লৈ আহিব পাৰিম তেনেহলে এটো 3x square plus x plus 2 এটো এফালে কি আছে মাইনাসৰ সমান চিনৰ ইফালে আহিলে কি হৈ যাব প্লাসৰ 2x এটো প্লাসৰ আছে সমান চিনৰ ইফালে আহিলে মাইনাসৰ 4x আৰু gx into x by 2 থাকি যাব এতিয়া সো আমি কাটাকুটি কিবা কৰিব পাৰো তো কি থাকিব আমাৰ x cube আৰু x cube ৰ একো আছে নাই x square to same নামি আহিব কিন্তু ইয়াত x আছে আৰু ইয়াত 2x আছে পাৱাৰ কি হয় যোগ হয় তেনেহলে ইয়াৰ পাৱাৰ sorry 2x কি হৈ যাব আমাৰ যোগ কৰিলে 3x এটা 2x আৰু এটা x 3x আৰু প্লাসৰ 2 আছে আৰু ইফালে মাইনাসৰ 4 আছে মানে মাইনাসৰ 2 হৈ যাব আৰু gx x by 2 আমাৰ এনেদৰে থাকি যাব এতিয়া আমাৰ gx ৰ লগত ইটো পূৰণ হৈ আছে তেনেহলে ইটোৰ লগত কি হ'ব হৰণ হ'ব তেনেহলে আমি x cube minus 3x plus 3x minus 2 আমি x minus 2 ৰে কি কৰিম x minus 2 ৰে হৰণ কৰিম x minus 2 ৰে হৰণ কৰি কেনেকৈ কৰিবা কৰি চোৱা এইখিনিলৈকে কৰিলা এতিয়া আমি কি কৰিব লাগে এইটুক এইটোৰে হৰণ কৰিব লাগে x cube minus 3x square plus 3x minus 2 আমি x minus 2 ৰে হৰণ কৰিব লাগে ইয়াত কৰিলে যেটো আনসাৰ ওলাব হেতু আমাৰ কি হৈ যাব cx হৈ যাব x minus 2 ৰে যেতিয়া আমি এটুক কৰিম x ৰ লগত কিমান কৰিলে আমি x cube পাম x square মানে x cube হৈ গল মাইনাসৰ 2 লগত x square পূৰণ কৰিলে কি হ'ব মাইনাসৰ 2x square তে কি কৰিম 2 মাইনাস হৈ যাব এটো প্লাস হৈ যাব এটো ক্যান্সেল যাব এটো মাইনাসৰ আছে এটো প্লাসৰ আছে এটা ডাঙৰ এটা প্লাসৰ এটা মাইনাসৰ থাকিলে আমি কি কৰো ডাঙৰ সংখ্যাটোৰ পৰা সৰুটোক বিয়োগ কৰো 3 ৰ পৰা 2 বিয়োগ কৰিম 1 হৈ যাব আৰু ডাঙৰটোৰ লগত কি চান আছে মাইনাস চিন হৈ যাব আৰু এখিনি নামি আহি যাব তে x ৰ লগত কিমান কৰিলে আমাৰ x স্কয়াৰ হ'ব x ৰ লগত মাইনাসৰ x কৰিলে আমাৰ মাইনাসৰ x স্কয়াৰ হৈ যাব আৰু 2 ৰ লগত যেতিয়া আমি কি কৰিম x পূৰণ কৰিম মাইনাসে প্লাসৰ 2x হৈ যাব ইটো আমাৰ ক্যান্সেল হৈ যাব আৰু ইটো আমাৰ মাইনাসৰ হৈ গলে তলত x 2 নামি আহিব তেনেহলে ইয়াৰ লগত 1 কৰিলে আমি x 2 আহি যাব আমাৰ শূন্য হৈ গল তেনেহলে এটাকে আমাৰ gx ৰ মান কিমান ওলাইছে x স্কয়াৰ x + 1 হল আমাক কি উলিয়াব দিছিল gx টোৱে উলিয়াব দিছিল হেন্স প্ৰুফ স্ক্ৰিনশ্বট মাৰি লোৱা বা টেলিগ্ৰাম চেনেল জয়েন কৰি লোৱা এতিয়া আমাৰ আছে 5 নম্বৰত যাও এটো মুকিলো আমাৰ আছে 5 নম্বৰ কেইটামান বহুপদ px gx qx আৰু rx ৰ উদাহৰণ দিয়া যাতে ইহতে বিভাজন কলন বিধি সিদ্ধি কৰে আৰু px ৰ মাত্ৰা is equal to qx ৰ মাত্ৰা দিছে আৰু qx ৰ মাত্ৰা equal to rx ৰ মাত্ৰা আৰু rx ৰ মাত্ৰা শূন্য তিনটা দিছে তে বহুপদ কেইটা আমাক উলিয়াব দিছে এখিনি আমি কেনেকৈ কৰিম px gx আৰু rx কাক কয় জানা নে নাজানা এই মাত্ৰ যে আমি লিখিলো আমাৰ সাৰিটো কমপ্লিট হল এতিয়া আমি কি কৰিম পাঁচটো মাক ৰব দিয়া ইমান ইম্পৰ্টেন্ট নাই আমি ছয়টো কৰো
পাছৰটো মই কালি কৰাই দিম এতিয়া 6 আৰু 7 আজি কৰাই আমি কমপ্লিট কৰি দিও এইটো অনুকূলনী আমাৰ শেষ হৈ যাব আৰু 7টো 5টো ধৰা হোমৱৰ্ক দিছো কোনোবাই বাৰা যদি কৰিবা নোৱাৰিলে মই কালি কৰাই দিম 6 নম্বৰৰ একত দিছে আমাক 6 ৰ একক দিছে 3x³ - x² - 3x + 1 বহুপদটোৰ এটা শূন্য 1 ইয়াৰ বাকি কেইটা শূন্য নিৰ্ণয় কৰা সেম আগত যে এটা অংক কৰিছিলো আমি 3 নম্বৰৰ সেম তেনেকুৱা আমাক কি দিছে সলিউশন given আমাক দিয়া আছে যে px দিয়া আছে 3x³ - x² - 3x + 1 আৰু শূন্য এটা দিয়া আছে আৰু শূন্য এটা হোল 1 ইয়াৰ বাকি কেইটা শূন্য উলিয়াব দিছে সেম আগৰটোৰ দৰে কৰিম আমি শূন্যটো কেনেকৈ লিখিব পাৰিম নাও দুক আমি কি লিখিব পাৰিম x + 1 = 0 তে এনে দৰে x ৰ মান আমাৰ কিমান ওলাই যাব x ক আমি শূন্য বুলি ধৰিছো হ্যাঁ তেনেহলে x কি ওলাই যাব আমাৰ সৰি টু মাইনাস প্লাসৰ 1 আছে মাইনাসৰ 1 x ৰ মান প্লাসৰ 1 হৈ যাব এইটোৰ পৰা আমি মানে এইটোৰ পৰা এইটো লাইন আনিলো বুজিছা আগৰটোৰ পৰা সেম এতিয়া মানে আমি ৰিভাৰ্সত কৰি আছো তেনেহলে এইটোৰ পৰা এটাকে x - 1 px ৰ এটা উৎপাদক হ'ব যেহেতু আমি কি কৰিব পাৰিম হৰণ কৰিব পাৰিম উৎপাদক হ'ব এতিয়া আমি কি কৰিম px ৰ মানটো লিখিম 3x³ - x² - 3x + 1 ক আমি x - 1 এৰে হৰণ কৰিম x - 1 এৰে হৰণ কৰিলে কি হ'ব x ৰ লগত কিমান কৰিলে আমাৰ 3x³ হ'ব x ৰ লগত 3x² কৰিলে আমাৰ 3x³ হ'ব আৰু মাইনাস 3x² to মাইনাস হৈ যাব এটো প্লাস হৈ যাব এটো কেনসেল যাব আৰু এটো প্লাসৰ আমাৰ 3 ৰ পৰা 1 গলে কি থাকিব 2x² আৰু বাকিখিনি আমাৰ as it is তলত নামি আহি যাব x ৰ লগত কিমান কৰিলে আমি 2x² পাম x ৰ লগত আমি 2x কৰিলে প্লাসৰ 2x² পাম আৰু মাইনাসৰ 2x হৈ গ'ল এটো কেনসেল যাব এটো প্লাসৰ হৈ যাব তেনেহলে আমাৰ x + 1 বাকি থাকিব x + 1 বাকি থাকিব x + 1 বাকি থাকিলে কি হ'ব আমাৰ +1 আছে না -1 আছে আমাৰ +1 বাকি আছে ইয়াৰ বাকি কেইটা শূন্য নিৰ্ণয় কৰা এতিয়া x + 1 ৰ লগত আমি কিমান কৰিলে x ৰ লগত কিমান কৰিলে x পাম x ৰ লগত আমি কি কৰিম জানা 5টো পিছলৈ কৰিম 5টো ইমান ইম্পৰ্টেন্ট নহয় আমি 6 আৰু 7 আজি কৰি আমি আমাৰ অনুশীলনীটো আজি কমপ্লিট কৰাই দিও আৰু 6ত দিছে যে ইমান বহুপদৰ এটা শূন্য 1 তেনেহলে বাকি কেইটা শূন্য নিৰ্ণয় কৰা 6 সলিউশন দিয়া সৰি एवरीवन মাজতে ভিডিওটো কাটি গৈছিল মানে মোৰ ফোনৰ ষ্টৰেজ ফুল হৈ গৈছিল এতিয়া আমি কি কৈছিলো যে 5টো আমি এতিয়া নকৰো 6টো কৰিম 6ৰ পৰা ষ্টাৰ্ট কৰো 6টো দিছে আমাক কি দি আছে given আমাৰ given px is equal to 3x³ - x² - 3x + 1 আৰু এটা শূন্য দি আছে যেহেতু 1 px ৰ এটা শূন্য হয় এটাকে x - 1 px ৰ এটা উৎপাদক হ'ব কেনেকৈ কৰিছো বুজি পাইছা আগতে যে কৰিছিলো সেম তেনেকৈ যেনেকৈ x + 1 থাকে যদি আমাৰ x ৰ মান কিমান ওলাই -1 নহলে x - 1 ৰ পৰা আমি খিনিলৈকে যাব পাৰিম তেনেকৈ ধৰে x - 1 থাকে যদি x ৰ মান আমাৰ কিমান হয় +1 এইটো পৰা ইয়ালে যাব পাৰিম এইটো ইয়াৰ পৰা আমি ইয়ালে আহিছো যেহেতু এই উৎপাদক হয় তেনেহলে px ক আমি এতিয়া এইটোৰে হৰণ কৰিম কিহেৰে হৰণ কৰিম x - 1 এৰে x - 1 এৰে কৰিলে x ৰ লগত কিমান কৰিলে 3x³ হ'ব x ৰ লগত x² কৰিলে আমাৰ হ'ব 3x³ আৰু মাইনাসৰ লগত
1 কৰিলে 3x স্কয়াৰ হৈ যাব আমাৰ এইটো কেনসেল যাব এইটো প্লাসৰ হৈ যাব যেহেতু আমাৰ কি হ'ব প্লাসৰ 2x স্কয়াৰ আৰু মাইনাসৰ 3x + 1 নামি আহিব এতিয়া x ৰ লগত কিমান কৰিলে 2x স্কয়াৰ হ'ব x ৰ লগত 2x কৰিলে আমাৰ প্লাসৰ 2x স্কয়াৰ হ'ব আৰু প্লাস মাইনাস কি হ'ব মাইনাসৰ 2x এইটো কেনসেল যাব এইটো যেহেতু প্লাসৰ হৈ যাব তেনেহলে এইটোৰ পৰা এইটো গলে x + 1 আমাৰ থাকি যাব আৰু x + 1 ই থাকি ফেলে x - 1 আছে x - 1 সরি এইটো মাইনাসৰ আছে যেহেতু এইটো মাইনাসৰ x নামি আহিব এতিয়া x ৰ পৰা আমি -x যেতিয়া কৰিম কি হ'ব x ৰ লগত -x সরি x ৰ লগত -1 কৰিলে কি হ'ব প্লাস মাইনাসে মাইনাসৰ x আৰু মাইনাসে মাইনাসে প্লাসৰ 1 আমাৰ কি হৈ যাব শূন্য আমাক উলিয়াব কি দিছে আমাক কোৱেশ্চনত দিছে যে ইয়াৰ বাকি কিটা শূন্য নিৰ্ণয় কৰে এতিয়া আমাৰ আৰু এটা উৎপাদক কিমান ওলাল আমাৰ আৰু এটা উৎপাদক এইটো ওলাইছে তে সেইটো উৎপাদকৰ পৰা আমি বাকি দুটা শূন্য উলিয়াই দিম আমি যে 4 নম্বৰত কোৱেশ্চন 3 নম্বৰৰ কোৱেশ্চনটো কৰিছিলো সেম তেনেকুৱা নাও 3x স্কয়াৰ প্লাস 2x minus 1 px ৰ আন এটা উৎপাদক হয় আন এটা উৎপাদক হয় যেহেতু উৎপাদক হয় তেনেহলে ইয়াৰ পৰা আমি কি কৰিম বাকি দুটা শূন্য উলিয়াই দিম এটাকে 3x স্কয়াৰ প্লাস 2x minus 1 0 তিনিৰ লগত এক কৰিলে 3 হ'ব 3 কেনেদৰে ভাঙিব লাগে যাতে আমি 2 পাই যাও 3x স্কয়াৰ minus 2 আমি 3 minus 1 লিখিব পাৰিম ইয়াৰ পৰা আমাৰ কি হৈ যাব 3x স্কয়াৰ প্লাসৰ 3x প্লাস মাইনাসে মাইনাসৰ x minusৰ 1 0 ইয়াৰ পৰা আমি কি কমন লম ইয়াৰ পৰা আমি 3x কমন লব পাৰিম 3x কমন ললে আমাৰ ভিতৰত থাকিব x + 1 সেম এই দৰে ইয়াত যেতিয়া আমি মাইনাসৰ 1 কমন লৈ লম কি থাকিব ভিতৰত x + 1 সোয়া প্লাস মাইনাসে মাইনাসৰ x প্লাস মাইনাসে মাইনাসৰ 1 0 ইয়াৰ পৰা আমাৰ x + 1 আহি যাব আৰু 3x - 1 হৈ যাব ইয়াৰ পৰা আমি x ৰ মান উলিয়াব পাৰিম এইখিনি জায়গা নাই কাৰণ আমি ইয়াত কৰি আছো হা ইয়াত কৰিলে x + 1 = 0 হৈ যাব আৰু 3x - 1 = 0 হৈ যাব তেনেহলে আমাৰ x = কি হ'ব -1 আৰু ইফালে x = হ'ব আমাৰ প্লাসৰ 1 / 3 নহলে বাকি দুটা শূন্য কিমান হ'ল আমাক আটাইকেইটা শূন্য উলিয়াব দিছে আমাৰ এতিয়া বাকি দুটা শূন্য আমাৰ কিমান হ'ব আমাৰ বাকি দুটা শূন্য হল 6 নম্বৰৰ -2 আৰু 6 নো -1 আৰু 1/3 আমাৰ বাকি দুটা শূন্য ওলাইছে 1 আৰু -1 আৰু 1/3 বাতি লোৱা স্ক্ৰিনশ্বটটো মাৰি লোৱা বা মই পঠিয়াই দিম এতিয়া নেক্সটত যাব আমি 6 ৰ 2ত যাও 6 ৰ 2ত কি আছে আমাৰ এতিয়া আমাৰ 6 ৰ 1 গল 6 ৰ 2ত আছে ইমানৰ বহুপদটোৰ শূন্য দুটা দিয়া আছে তেনেহলে বাকি কিটা শূন্য নিৰ্ণয় কৰা আমাক কি দিয়া আছে যেহেতু আমাক দিয়া আছে কোৱেশ্চনটো আৰু পাতা নাই √3 and -√3 p x ৰ দুটা শূন্য এটাকে কি হৈ যাব আমাৰ x এটো প্লাসৰ আছে মাইনাসৰ √3 and x প্লাসৰ √3 px ৰ এটা উৎপাদক হৈ যাব আগৰটো নৰা সেম px ৰ এটা উৎপাদক তে উৎপাদকেৰে আমি px ক হৰণ কৰি দিম px ক যদি আমি হৰণ কৰিম উৎপাদকেৰে আমাৰ 2 নম্বৰত px কিমান আছে আমাৰ px আছে x to the power 4 plus x cube minus 9 x square minus 3x plus 18 এইটোক আমি কিহেৰে হৰণ কৰিম এইটো a plus b আৰু a minus b ফৰ্মুলাত পৰিব নে নপৰে
কৰিব a plus b ফৰ্মুলা কৰিলে a স্কয়াৰ মাইনাস আমাৰ b স্কয়াৰ হৈ যাব আৰু এটুক আমি কি লিখিব পাৰিম x স্কয়াৰ minus 3 এটো কাটা যাব এতিয়া x স্কয়াৰ minus 3 ৰে আমি এটো কৰিম x স্কয়াৰ minus 3 ৰে কৰিলে আমাৰ কি হ'ব x ৰ লগত x স্কয়াৰ লগত কিমান কৰিলে x to the power 4 হ'ব x স্কয়াৰ কৰিলে x to the power 4 minus 3 লগত x স্কয়াৰ কৰিলে আমাৰ কি হৈ যাব minus 3x স্কয়াৰ এটো চোৱা এটো কেনসেল যাব এটো প্লাস হৈ যাব এতিয়া x কিউব ডাইৰেক্ট নামি আহিব 9x স্কয়াৰৰ পৰা আমি plus 3x square বিয়োগ কৰিলে আমাৰ কি হ'ব minus 6x square আৰু বাকি as it is নামি আহিব তে x square লগত কিমান কৰিলে আমি x কিউব পাম x square লগত আমি x কৰিলে x কিউব পাই যাম আৰু minus 3 লগত x কৰিলে আমি কিমান পাই যাম minus 3x এটো কেনসেল যাব এটো কেনসেল যাব আৰু বাকি দুটা as it is নামি আহিব as it is নামি আহিব তে x square লগত কিমান কৰিলে আমি 6 স্কয়াৰ পাম x স্কয়াৰৰ লগত যেতিয়া আমি 6 পূৰণ কৰিম তেতিয়া আমি কি পাম -6x স্কয়াৰ আৰু -6 ৰ লগত -3 পূৰণ কৰিলে মাইনাস মাইনাসে প্লাস হয় 6 দিন 6 7 দিন 12 6 3 গুণ 18 বাকি থাকিল কিমান 0 এটাকে আনটো উৎপাদক কি হ'ব এটাকে আনটো উৎপাদক হ'ব আনটো উৎপাদক কি হ'ব আমাৰ আনটো উৎপাদক হ'ব x square plus x minus 6 now কি কৰিম আমি এটোৰ পৰা আকৌ শূন্য দি দিম x square minus 6 is equal to 0 এটো শূন্য লিয়া দিলে কি হৈ যাব 6 গুণ 6 6 কেনেদৰে ভাঙিব লাগে তাতে আমি 1 পাও 3 দুগুণ 6 তেনেহলে x square plus 3 ৰ পৰা 2 গলে থাকে 1 হৈ গল আমাৰ 1 ওলাইছে তেনে কি কৰিম x square plus or 3x plus minus minus or 2x minus or 6 is equal to 0 ইয়াৰ পৰা যেতিয়া x আমি কমন আনিম তেতিয়া আমাৰ ভিতৰত কি থাকিব x plus 3 আৰু ইয়াৰ পৰা যেতিয়া আমি minus or 2 কমন আনিম তেতিয়া আমাৰ ভিতৰত থাকিব x minus plus minus minus or plus or 3 is equal to 0 এটাকে আমাৰ x plus 3 ওলাইছে এবাৰ আৰু এবাৰ x minus 2 is equal to 0 ইয়াৰ পৰা আমি x ৰ মান দুটা উলিয়াই দিব পাৰিম x ৰ মান দুটা উলিয়া মানে আমাৰ কি হ'ব শূন্য দুটা ওলাই যাব এটাকে x is equal to minus 3 আৰু x is equal to plus 2 এটাকে আমাৰ বাকি দুটা শূন্য কি হ'ল minus 3 আৰু plus 2 পাতি লোৱা আমাৰ বাকি দুটা শূন্য ওলাইছে minus 3 আৰু plus 2 এতিয়া আমি যাম নেক্সটত আছে আমাৰ 6 ৰ 3 6 ৰ 3 টো এতিয়া আমি কৰিম কিমান ৰ 6 ৰ 3 আমাৰ 6 ৰ 3 কি দিছে আমাৰ 6 ৰ 3 দিছে আমাৰ ইমান বহুপদৰ শূন্য দুটা দিছে যেহেতু শূন্য দুটা 3√3 and minus 3√3 এটাকে কি হ'ব x এটো প্লাসৰ আছে মাইনাসৰ হৈ যাব ইমান and x এটো মাইনাসৰ আছে প্লাসৰ হৈ যাব ইমান px ৰ এটা উৎপাদক হ'ব নে নহয় হ'ব উৎপাদক যেহেতু হ'ব আমি কি কৰিব লাগিব এটো a plus b আৰু a minus b ফৰ্মুলাত আছে তেনেহলে এটোৰ পৰা আমি লিখিব পাৰিম a square minus b square লিখিব পাৰিম না নোৱাৰিম পাৰিম এতিয়া এইটো ৰুটে এটোৰ লগত কেনসেল যাব আৰু এটো স্কয়াৰ হৈ যাব কি হৈ যাব x square minus 3 3 গুণ 9 ইনটু কি হৈ যাব এটো কেনসেল গ'ল 3 মানে x square minus 18 মানে x square minus 18 আমাৰ কি হয় px ৰ এটা উৎপাদক হয় আৰু উৎপাদক হলে আমি px to আমাৰ কিমান দিছে px is equal to x to the power 4 plus x cube minus 9x square minus 3x plus 18 আমি x square minus 27 এৰে হৰণ কৰিব পাৰিম x square ৰ লগত x square কৰিলে x to the power 4 হৈ যাব মাইনাস মাইনাস কি হয় মাইনাস প্লাস মাইনাস 27 স্কয়াৰ minus 27x square
কি হৈ আছে মোৰ 3 নম্বৰটো দিছে x to the power 4 x to the power 4 minus 2x cube minus or 26x square plus 54x minus 27 to kami iture koribo lage আমি কি কৰিম px ok gx ৰে হৰণ কৰিম px ok gx ৰে হৰণ কৰিলে x স্কয়াৰ লগত x স্কয়াৰ কৰিলে আমাৰ x to the power 4 আৰু minus or 27 ৰ লগত x স্কয়াৰ কৰিলে আমাৰ minus or 27 x স্কয়াৰ আহি যাব ইটো কেনসেল যাব আমাৰ বাকিখিনি নামি আহিব ইটো প্লাসৰ হৈ যাব তেনেহলে আমাৰ থাকিব প্লাসৰ x স্কয়াৰ আৰু 54 আৰু আমাৰ 54x minus or 27 থাকে যাব তে x স্কয়াৰ লগত কিমান কৰিলে আমি minus or x কিউব পাম minus or 2x কৰিলে আমি minus or x কিউব পাম 27 ৰ লগত 2 কৰিলে আমাৰ কিমান হ'ব minus plus 54x হল ইটো কেনসেল যাব ইটো কেনসেল যাব আমাৰ x স্কয়াৰ minus or 27 নামি আহিব x স্কয়াৰ minus 27 ৰ লগত আমি plus or 1 কৰিলে সেম ইটো পাই যাম আমাৰ থাকিব 0 তাকে আমাৰ আনটো উৎপাদক কি ওলাইছে এটাকে আনটো উৎপাদক হল আমাৰ কিমান ওলাইছে আনটো উৎপাদক হল x স্কয়াৰ minus 2x plus 1 নাও কি হ'ব আমি তো শূন্য উলাই দিম x স্কয়াৰ minus 2x plus is equal to 0 ইয়াৰ পৰা আমি শূন্য উলিয়াৰ কি হ'ব 1 গুণ 1 একক এনেদৰে ভাঙিব লাগে যাতে আমি 2 পাই যাও তেনেহলে x স্কয়াৰ ৰ কি কৰিম আমি মাইনাস একক 1 2ক 1 plus 1 লিখিব পাৰিম প্লাস 1 is equal to 0 1 plus 1 লিখিলে কি হ'ব ইয়াত x স্কয়াৰ minus or x plus or 1 হৈ যাব ইয়াৰ পৰা আমি x কমন নিলে কি হৈ যাব আমাৰ x minus 1 ভিতৰত থাকি যাব ইয়াৰ পৰা minus or 1 কমন আনিলে আমাৰ x minus 1 ভিতৰত থাকি যাব সো minus plus minus plus হল ইয়াৰ পৰা x minus 1 আৰু x minus 1 equal to 0 থাকে x equal to কিমান ওলাইছে আমাৰ plus of 1 x equal to plus or 1 নহলে দুটা শূন্য আছিল আমাৰ এইটো এতিয়া দুটা শূন্য ওলাইছে আমাৰ কিমান 1 আৰু 1 এতিয়া স্ক্ৰিনশ্বটটো মাৰিলো আমাৰ 6 নম্বৰ কমপ্লিট হল আমাৰ বাকি আছে অনলি 7 বাকি আছে 7 টো আমি এতিয়া কৰি আজি এইটো চেপ্টাৰ কমপ্লিট কৰি দিম আমাৰ হাতত কি দিছে হাতত আমাক দিছে ইমান বহুপদটোক আন এটা বহুপদ ইমানৰে হৰণ কৰাত ভাগশেষ ইমান পোৱা গল ভাগফল কি to px is equal to এইটো দি কৰিম 7 or 1 solution আমাক কি দিছে we know that আমি কি জানো px is equal to gx into qx plus or rx এটা আমি জানো না জানো জানো তে আমাক px ৰ মান কিমান দিছে আমাৰ px ৰ মান দিছে 6x to the power 4 plus or 11x cube minus or 7x square minus or 15x minus or 50 তে আমাক কি কৈছে এই বহুপদটোক আন এটা বহুপদ ইমানৰে হৰণ কৰিলে আমাৰ gx দিছে কিমান 3x plus 7 ৰে হৰণ কৰাত আমাৰ ভাগফলটো কিমান qx টো উলিয়াব দিছে ভাগফলটো কিমান ওলাইছে আৰু ভাগশেষ আমাৰ পোৱা গৈছে -50 তে আমাক qx উলিয়াব লাগে তে আমি কি কৰিম 6x to the power 4 plus 11x cube minus 7x square minus 15x minus 50 এনেকৈ থাকিব আৰু এই প্লাস মাইনাস কি হৈ যাব -15 হৈ না যায় এতিয়া এইটো সমান চিহ্নৰ ইফালে আহিলে মাইনাসৰটো কি হৈ যাব প্লাসৰ 15 is equal to plus 7 into qx হৈ যাব এইটো বুজিছা কেনেকৈ ইফালে আহিছে প্লাসৰ 15 এতিয়া চোৱা 6x to the power 4 11x cube minus 7x square minus 15x আৰু 50 ৰ পৰা 15 গলে কিমান হৈ যাব 10 ৰ পৰা 5 গলে 5 4 ৰ পৰা 1 গলে থাকিব 3 ডাঙৰ সংখ্যাটোৰ আগত মাইনাস চিন আছে মাইনাস is equal to 3x plus 7 is equal to
qx হল qx ওলাই গ'ল আমাৰ এতিয়া আমি qx ৰ মান উলিয়াব লাগে qx ৰ মান উলিয়াব কৰিবৰ কাৰণে এতিয়া আমি কি কৰিব লাগে qx ৰ মান উলিয়াব লাগে qx ৰ মান উলিয়াবৰ কাৰণে qx সিটো সাইডে যেহেতু এৰ লগত পূৰণ হৈ আছে এটুক আমি এটু সাইডে আনি হৰণ কৰি দিম qx ৰ মান উলিয়াবৰ কাৰণে আমি 6x to the power 4 plus 11x cube minus 7x square minus 15x minus 35 ইমানৰে হৰণ কৰিম 3x plus 7 এৰে হৰণ কৰিম কাৰণ এই গুটেইটোৰ লগত আমাৰ qx টো পূৰণ হৈ আছে হৰণ ফলটো আমি ইটো সাইডে কৰো আমাৰ 6x to the power 4 plus 11x cube minus 7x square minus 15x 35 এৰে minus 35 of 3x plus 7 এৰে হৰণ কৰিব লাগে কি জানো আমি 3x ৰ লগত কিমান পঢ়িলে 3x ৰ লগত 2x cube কৰিলে 3 দুগুণ 6x ৰ পাৱাৰ 4 আৰু 7 ৰ লগত কিমান কৰিলে 7 ৰ লগত 2 কৰিলে 14x cube পাই যাম ইটো কেনসেল যাব আৰু ইটো কি হৈ যাব -14 ৰ পৰা লাষ্টৰ 11 গলে আমাৰ -3x cube থাকি যাব আৰু বাকিখিনি সেম টু সেম আমাৰ তলত নামি আহি যাব তলত নামি আহিলে আমাৰ কি হ'ব আমাৰ 3x ক আকৌ কিহেৰে হৰণ কৰিলে 3x ক আমি -3x স্কয়াৰ এ হৰণ কৰিলে হেল্ল' আমি কি পাই যাম 3x ক -3x স্কয়াৰ এ কৰিলে আমি কি পাই যাম x স্কয়াৰ এ কৰিলে মাইনাসৰ 3x কিউব আৰু প্লাস এ মাইনাস কিমান হ'ব মাইনাসৰ 7x স্কয়াৰ ইটো কেনসেল যাব ইটো কেনসেল যাব মাইনাসৰ 15x মাইনাসৰ 35 নামি আহিব 3x ৰ লগত আমি কিমান কৰিলে 15x পাম মাইনাসৰ 5 5 গুণ কিমান হয় আমাৰ 15x আৰু প্লাস এ মাইনাস কিমান হয় আমাৰ মাইনাসৰ 7 5 গুণ 35 কিমান থাকিব শূন্য তেনেহলে আমাৰ gx কিমান হ'ল qx ৰ মান কিমান হ'ব 2x cube x square minus 5 qx মানে কি আমাৰ ভাগফল আমাৰ ভাগফলটো উলিয়াব দিছে তাকে ভাগফল = ইমান স্ক্ৰিনশট মাৰি লোৱা আজি ক্লাছত বহুত ইন্টাৰাপ্ট আহি আছে বাৰে বাৰে ভিডিও পজ হৈ গৈ আছে বাৰে বাৰে মোৰ কল আহি গৈছে কেতিয়াবা মোৰ মাইক অফ হৈ গৈ আছে কেতিয়াবা আকৌ কিবা হৈ গৈ আছে কেতিয়াবা স্পেস আউট হৈ আছে নাজানো খং উঠি গৈছে আজি ক্লাছটো মই শান্তিত কৰিব পাৰি নাই এতিয়া আমাৰ হাতৰ দুইটো আছে এটো কৰিলে আমাৰ কমপ্লিট হ'ব আৰু ফাইনালি আৰু 5 নম্বৰটো বাকি আছে 5 নম্বৰটো আমি বেলেগ দিন মানে কালি কৰাই দিম এতিয়া হাতৰ দুইক আমাক দিছে 7 নম্বৰ 2 আমাক দিছে এটা বহুপদক x² - 2 ৰে ভাগ কৰাত ভাগফল আৰু ভাগশেষ ক্ৰমে ইমান ওলাইছে এতিয়া আমাৰ বহুপদটো নিৰ্ণয় কৰিব দিছে আমি কি জানো we know that px is equal to gx into qx plus rx এতিয়া আমাৰ px নাই এবাৰ আমাৰ বাকিখিনি দি দিছে কিন্তু px টো নাই px উলিয়াব লাগে px কেনেকৈ উলিয়াম আমি gx ৰ লগত qx ক পূৰণ কৰি প্লাসত rx যোগ কৰি দিম আমাক কিমান দিছে আমাৰ gx দিছে x² - 2 আৰু qx দিছে আমাৰ 2x² plus 2x² plus or 5x minus or 2 আৰু আমাৰ rx দিছে minus or x plus or 14 এতিয়া এটো আমি ভাগ বতৰা কৰি px টো উলিয়াই দিম কি হ'ব এটোৰ লগত এটো আমি কৰিম এটোৰ লগত এটো কৰিম এটোৰ লগত গুটিটো কৰিম তাৰছত দুইৰ লগত গুটিটো কৰিম 2x to the power 4 তাৰছত এটোৰে কৰিম plus or 5x cube এটোৰে কৰিম plus a minus or 2x square again দুইৰে গুটিখিনি কৰিম minus or 4x square plus a minus or 10x আৰু minus a plus or 2 দুগুণ 4 আৰু এটো plus a minus or x আৰু plus or 14 এতিয়া সো আমি কিবা কাটাকুটি কৰিব পাৰিম 2x to the power 4 আমাৰ সেমই থাকিব plus 5x cube সেমই থাকিব ইয়াত x স্কয়াৰ আছে ইয়াত x স্কয়াৰ আছে তেনহলে এটুক আমি কি কৰিম যোগ কৰি দিম minus or 6x স্কয়াৰ হৈ যাব আৰু ইফালে 10x আছে আৰু
মাইনাছৰ এক্স আছে মাইনাছৰ 10x আৰু মাইনাছৰ x কি হৈ যাব মাইনাছৰ 11x ইফালে 14 আছে আৰু 4 আছে প্লাছৰ 18 হৈ যাব তেনেহলে আমাৰ px কিমান ওলাইছে এটাকে ভাজ্য আমাৰ কিমান ওলাল ভাজ্য ইজ ইকুৱেল টু ইমান মানে বহুপদটো ইমান ওলাইছে আমাৰ খতম হৈ গ'ল সো আমাৰ 2.3 অনুশীলনী এক্সারসাইজ শেষ হল আৰু 2.4 অনুশীলনী আছে সেইটো ঐচ্ছিক দিয়া আছে মানে তুমি কৰিব বিচাৰিলে কৰিব পাৰা নিবিচাৰিলে নাই সেইটো তোমাৰ জানাৰ কাৰণে দি দিছে এতিয়া তোমালোকে কোৱা যদি দিবৰ কাৰণে দি দিম না লাগিলে নাই সো এতিয়া আমাৰ চেপ্টাৰ 2 কমপ্লিট হৈ গ'ল আৰু তোমালোকে মোক কৈ আছিলা যে মই ত্ৰিভুজ চেপ্টাৰটো যাতে ষ্টাৰ্ট কৰো সো কালিৰ পৰা মই ত্ৰিভুজ চেপ্টাৰ ষ্টাৰ্ট কৰিম আৰু 5 নম্বৰ অংকটো কালি ষ্টাৰ্টিংতে কৰাই দিম এতিয়া ক্লাছটো কেনেকুৱা লাগিল ভাল পাইছা নে বেয়া পাইছা ফিডবেকটো দিবা যে বেছি স্পিড হৈ গৈছে স্লো হৈ গৈছে কিবা ভুল কৰিছো কিবা ৰং কৰিছো এনেকৈ কৰিলে ভাল হ'ব যি তোমাৰ মনত আহে তেনেকুৱা ফিডবেক দি দিবা ভাল বেয়া যিটো আছে যিটো জেনুইন হয় ৰিয়েল হয় সেইটো ফিডবেক দি দিবা মই ডেফিনেটলি ইমপ্ৰুভ কৰিব ট্ৰাই কৰিম থ্যাংক ইউ সো মাচ ফৰ वाचिंग देन बाय बाय कल मिलते हैं ओके बाय